কেইটামান প্ৰশ্ন সুধিম, তুমি ভালদৰে উত্তৰবোৰ দি যাবা দেই। হ'ব ছাৰ। কোৱাচোন, প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল? দ্বিতীয় বিশ্বযুদ্ধৰ আগত প্ৰথম বিশ্বযুদ্ধ, আৰু প্ৰথম বিশ্বযুদ্ধৰ পিছত দ্বিতীয় বিশ্বযুদ্ধ, ছাৰ। এইবাৰ কোৱাচোন, আমেৰিকা বেছি দূৰ নে চন্দ্ৰ বেছি দূৰ? আমেৰিকা, ছাৰ। কিন্তু কেনেকৈ? কাৰণ ছাৰ, আমি য'তেই থাকোঁ তাৰ পৰাই চন্দ্ৰটো দেখা পোৱা যায়, কিন্তু আমি আমেৰিকা দেখা নাপাওঁ। সেইবাবে চন্দ্ৰটো ওচৰতে আছে ছাৰ, আৰু আমেৰিকাখন দূৰত। বাৰু এইবাৰ কোৱাচোন, এটা খৰাহিত 10টা আম আছিলে, তাৰে 8টা আম বেয়া হৈ গ'ল। এতিয়া খৰাহিটোত কেইটা আম থাকিব? 10টা থাকিব, ছাৰ। কিন্তু এইবাৰ কেনেকৈ? কাৰণ ছাৰ, আমবোৰ গেলি পেলাই কল হৈ নাযায় যে। বাৰু এইবাৰ কচোন, 5টা আপেল আছিলে, তাৰে 4.5টা খালে, আৰু কিমান বাকী থাকিব? এটা, ছাৰ। কিন্তু এইবাৰো কেনেকৈ? কাৰণ ছাৰ, 4.5টা খোৱা মানে আপুনিয়েতো 4টা খাই পেলালে, সেইবাবে এটাইতো থাকিব। চাল্লা গাধ, কাইলৈ একদম দেউতাৰক লৈ আহিবি স্কুললৈ। মই মাতিছো বুলি কবি। ছাৰ, ময়ো আহিব লাগিবনে? কিয় নাহিবি তই? দেউতাৰ আৰু তই দুইজনেই আহিবি। দেউতা আহিলে মই আহিব নোৱাৰিম, আৰু মই আহিলে দেউতা আহিব নোৱাৰিব, ছাৰ। আমি যিকোনো এজনহে আহিব পাৰিম। কি? কিয়? কাৰণ আমাৰ দুইজনৰে পেন এটাই, ছাৰ। মই স্কুললৈ আহিলে দেউতাই ঘৰত গামোচা পিন্ধিয়ে থাকে, আৰু সেইবাবে মই পেনটো ধৰিয়ে থাকোঁ, ছাৰ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে এনেধৰণৰ ভিডিঅ' আগলৈ পাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব। থেংক ইউ।